Hallelujah. Praise the Lord. নমস্কাৰ সকলোলৈ মই স্বাগতম দিছোঁ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ যিবিলাক মোৰ ইউটিউব চেনেল চাই আছে আপোনালোকক ঈশ্বৰে যথেষ্টভাৱে আশীৰ্বাদ দান কৰক মোৰ ইউটিউব চেনেলত মই আপোনালোকক আদৰিছোঁ আৰু এতিয়া মই গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ লগত অকণমান আলোচনা কৰিবলৈ বিচাৰিছোঁ যে এই পৃথিৱী আকাশ আৰু পৃথিৱীখন ঈশ্বৰে সৃষ্টি কৰিলে মানৱক ঈশ্বৰে নিজৰ হাতেৰে বনাইছে নিৰ্মাণ কৰিছে আৰু মই এটা কথা ক'বলৈ যে গুৰুত্বপূৰ্ণ কথা আমি ক'বলৈ এতিয়া ইচ্ছা হ'লে ঈশ্বৰ যি হয় যে ৬৬ অধ্যায় ১ পদত লিখিছে তাতে এনেকুৱা কৈছে যে ঈশ্বৰ যি হয় কৈছে যে স্বৰ্গ মোৰ সিংহাসন এই পৃথিৱীখন মোৰ ভৰিৰ পীড়া বুলি ঈশ্বৰে কৈছে তোমালোকে মোৰ বাবে কেনেদৰে ঠাই নিৰ্মাণ কৰিব নাইবা মোৰ গৃহ ক'ত এই সকলোবোৰ মোৰ হাতেৰে সজোৱা অৰ্থাৎ সৃষ্টি কৰা নহয়নে ঈশ্বৰে এইদৰে প্ৰশ্ন কৰিলে হয় আমি এতিয়া জানিবলৈ পাৰিছোঁ মোৰ প্ৰিয় ভাই ভনীসকল স্বৰ্গ হৈছে ঈশ্বৰ মহান যি হোৱা ঈশ্বৰৰ সিংহাসন থকা গৃহ হয় কিন্তু এই পৃথিৱীখন হৈছে ঈশ্বৰৰ ভৰিৰ পীড়া বুলি বাইবেলত লিখা আছে আৰু ঈশ্বৰে নিজে কৈছে তেতিয়াহ'লে এই পীড়াবোৰ কেনেদৰে পীড়া আমি জানিবলৈ পাৰোঁ মানুহে পীড়াত ভয় আৰু পীড়া হৈছে আমাৰ ঘৰৰ যি পীড়াবিলাকে মানুহৰ অধীনত মানুহে ইচ্ছা কৰিলে এই পীড়াবোৰক দেউলাই পেলাব পাৰে ভাঙাই চিঙাই নষ্ট কৰিব পাৰে ঠিক তেনেধৰণৰ এই পৃথিৱী ঈশ্বৰে নিজৰ ইচ্ছাৰে যদি কম হ'লে মানুহে ঈশ্বৰৰ আজ্ঞাবোৰ পালন নকৰিলে নিশ্চয় ধ্বংস কৰিব পাৰে গতিকে এই ঈশ্বৰটো হৈছে মহান ঈশ্বৰ হয় তাক আমি জানিব পৰা হ'ব লাগে তাক আমি বুজিব পৰা হ'ব লাগে তাক আমি চিনিব পৰা হ'ব লাগে যোনে আকাশ আৰু পৃথিৱী সূৰ্য চন্দ্ৰ তৰাবোৰক সৃষ্টি কৰিলে সেই ঈশ্বৰক আমি জানিবলৈ আমি উচিত এতিয়া কাৰণ এইটো জানিবলৈ হ'লে আমি বাইবেল পঢ়িব লাগিব নিশ্চয় মোৰ প্ৰিয় ভাই ভনীসকল আমি এই মহান ঈশ্বৰ যোনে স্বৰ্গত থাকে তাৰ লগত আমি সম্পৰ্ক কৰিবৰ কাৰণে আমি কি কৰিব লাগে তাৰ বিষয়ে অধিককৈ জানিবলৈ আমি কি কৰিব লাগে আমি বাইবেলত পঢ়িব লাগে আৰু এই ঈশ্বৰৰ লগত সম্পৰ্ক কৰিবৰ কাৰণে যীশু খ্ৰীষ্টৰ লগত আমি যোগাযোগ কৰিব লাগে যীশু খ্ৰীষ্টক আমি যেতিয়া জানিব বিশ্বাস কৰিব আমি পিতৃ ঈশ্বৰ যি হোৱাজনে স্বৰ্গত আছে তাৰ লগত আমি যোগাযোগ কৰিবলৈ পাৰিব আৰু তেওঁৰ দ্বাৰাহে আমি ঈশ্বৰক আমি জানিব পাৰিব কাৰণ তেওঁ হৈছে ঈশ্বৰৰ পুত্ৰ হয় ২০০০ বছৰৰ আগত তেওঁ পৃথিৱীলৈ তেওঁ জন্ম গ্ৰহণ কৰিলে আৰু সকলো পৃথিৱীৰ মানুহবিলাকৰ পাপক মানৱ জাতিবিলাক পাপৰ পৰা মুক্ত দিবলৈ উদ্ধাৰ দিবলৈ পাপ ক্ষমা দিবলৈ তেওঁ আহিলে তেওঁ আমাৰ সকলোকে উদ্ধাৰ কৰিবলৈ আহিছে তেওঁৰ দ্বাৰাহে আমি পিতৃ ঈশ্বৰক সৃষ্টিকৰ্তা ঈশ্বৰক আমি জানিবলৈ পাব তেওঁ যীশুক আমি জানিবলৈ হ'লে আমি বাইবেল পঢ়িব লাগে মোৰ প্ৰিয় ভাই ভনীসকল এইবোৰ কথা শুনি অকণমান আপোনালোকে অভিজ্ঞতা পাব বুলি মই আশা কৰিছোঁ আৰু লগতে জানিবলৈ পাৰিব বুলি মই বিশ্বাস কৰিছোঁ আৰু এতিয়া এই নিৰ্মাণ কৰা গৃহটো হৈছে ঈশ্বৰৰ ঠাই আৰু এটা কথা প্ৰথম কৰিন্থী 3:16-17 পদত আকৌ লিখিছে ইয়াত এনেকুৱা লিখা আছে ঈশ্বৰে কৈছে তোমালোকৰ হৃদয় হৈছে মোৰ থকা গৃহ তোমালোকে নাজানেনে তোমালোকৰ মন হৈছে মোৰ
টকা গৃহ সেইবোৰ তোমালোকে যদি নষ্ট কৰে ময়ে তোমালোকক নষ্ট কৰিম বুলি কৈছে। এই গৃহটো হৈছে ঈশ্বৰৰ গৃহটো হৈছে পবিত্ৰ। এই পবিত্ৰ গৃহ হৈছে তোমালোকৰ হৃদয়, অৰ্থাৎ সকলোৰে মানুহৰ হৃদয়। আমি মানুহৰ হৃদয়টো পবিত্ৰ হ'বলৈ হ'লে আমি নম্ৰতা হ'ব লাগে, হাম্বলনেছ আমি হৈ পেলাই ঈশ্বৰৰ কাষত আমি আহিব লাগে। যীশুখ্ৰীষ্টৰ কাষত আমি আহিলে আমাৰ সকলো পাপবিলাক মোচন হৈ যাব। তেওঁৰ পবিত্ৰ তেজেৰে আমাৰ সকলো পাপবিলাক মোচন হৈ যাব। তেতিয়া আমি পবিত্ৰ হৈ যাব, তাতে আমি ঈশ্বৰৰ সন্তান হ'বলৈ আমি সক্ষম হ'ব। মোৰ প্ৰিয় ভাই ভনীসকল, এই মুহূৰ্তত আমি এইখিনি কথা কৈ আপোনালোকৰ বাবে আশীৰ্বাদৰ কথা আমি ক'লে যে যীশুখ্ৰীষ্টৰ দ্বাৰা আমাৰ সকলো মানৱ জাতিবিলাকৰ পৰিত্ৰাণ আছে। চেলভেশ্যন, স্বৰ্গত যোৱা ৰাস্তা তেওঁৱেই হয়। গতিকে মোৰ প্ৰিয় ভাই ভনীসকল, সকলোৰে এটা সময় শেষ আছে, তাৰ কাৰণে আমি জানিবলৈ উচিত। আৰু এই বাক্যবোৰ আমাৰ মানৱ জাতিৰ কাৰণে ঈশ্বৰে দিয়া সকলো বাক্যবোৰে আপোনালোকক জীৱনত শান্তি, উন্নতি, প্ৰস্পেৰিটি আনক বুলি আমি আনিছে বুলি আমি ডাঙৰ বিশ্বাসেৰে আজিৰ ঈশ্বৰৰ গৃহ কেনেদৰে সৃষ্টিবোৰ কোনে সৃষ্টি কৰিলে আমি তাৰ বিষয়ে অকণমান কথা কৈছে যে ঈশ্বৰে কৈছে আমাৰ মনটো হৈছে ঈশ্বৰ পিতৃ প্ৰভু যীশুখ্ৰীষ্টৰ পবিত্ৰ আত্মাৰ গৃহ হয়। তাক আমি নিৰ্মাণ কৰিবৰ কাৰণে, সজাবৰ কাৰণে, যত্ন ল'বৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগে। আমাৰ ঈশ্বৰ থকা ঠাইটো হৈছে পবিত্ৰ হ'ব লাগে, আমি পবিত্ৰ হ'ব লাগে। ধন্যবাদ, থেংক ইউ।